নমস্কাৰ বন্ধুসকল, আজি এটা গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত কথা ক'বলৈ গৈ আছোঁ। এটা গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত আলোচনা কৰিবলৈ গৈ আছোঁ আপোনালোকৰ লগত। বন্ধুসকল, আজি ক'ম যে আমাৰ সমাজত বা আমাৰ ছ'চাইটিত এনেকুৱা বহুত মানুহ আছে যিসকলে এইটো অনুভৱ কৰে যে কিবা এটা ষ্টেজতে হওক বা কিবা এটা কাৰোবাক লগ কৰিবলৈ হওক, নতুন কোনো মানুহক লগ কৰিবলৈ হওক বা কোনো ধৰণৰ ফাংচনে হওক, যিকোনো ধৰণৰ অনুষ্ঠান, তেওঁলোক কিছুমান মানুহ এনেকুৱা আছে, সকলোৱে নহয়, কিন্তু কিছুমান মানুহ এনেকুৱা আছে যে মানে নিজকে কনফিডেণ্ট ফিল নকৰে বা তেওঁলোকে ভাবে যে যিটো ভাষণ দিম, ষ্টেজত গৈ পেলাই যিটো ভাষণ দিম সেইটো কনফিডেণ্ট সহকাৰে দিম, কনফিডেণ্টভাৱে দিম। তেওঁলোকে ষ্টেজৰ তলত থাকি এটা কথা ভাবে যে কনফিডেণ্ট আহি আছে, কনফিডেণ্টভাৱে মই ভাষণটো দিব পাৰিম। কিন্তু কি হয়, ষ্টেজত উঠি গৈ পেলাই তেওঁলোকৰ লাহে লাহে সেই কনফিডেণ্টটো নোহোৱা হৈ যায় আৰু সেই কনফিডেণ্টটো কমি যায়। তো তেনেকুৱা ক্ষেত্ৰতে হওক বা যিকোনো বেলেগ ক্ষেত্ৰতে হওক, আপুনি যিয়ে নহওক কিয়, এজন ষ্টুডেণ্ট হ'ব পাৰে, এজন কোনোবা বেলেগ অফিচত কাম কৰা অফিচাৰ হ'ব পাৰে, যিয়ে নহওক কিয়। বিশেষকৈ আজিৰ যিটো ভিডিঅ' হয়, সেই ভিডিঅ'টো মই ষ্টুডেণ্টসকলৰ কাৰণে বনাই আছোঁ। যিসকল ষ্টুডেণ্ট বৰ্তমান ধৰক কলেজত ফাংচন হ'লাক বা ষ্টেজত কিবা কথা ক'ব লাগে, নতুন মানুহক লগ কৰিব লাগে, যিকোনো ধৰণৰ। তো এই ভিডিঅ'টো আজিৰ ভিডিঅ'টো ষ্টুডেণ্টক উদ্দেশ্য কৰিয়েই হয়। তো চাওক, প্ৰথমতে যিসকল কলেজ ষ্টুডেণ্ট আছে বা স্কুল ষ্টুডেণ্ট আছে, নিজকে কেনেকৈ কনফিডেণ্ট ফিল কৰাব বা কেনেকৈ কি কৰিলে কনফিডেণ্ট আহিব আপোনাৰ গাত, ঠিক আছে। আজি কেৱল দুটা কথাই ক'ম আপোনালোকক, যে কনফিডেণ্ট হোৱাৰ বাবে বা কনফিডেণ্টভাৱে কোনো এটা অনুষ্ঠান বা ষ্টেজে হওক বা নতুন মানুহক লগ কৰাৰ বাবে বা নিজৰ কথা কাৰোবাৰ আগত স্পষ্টভাৱে ৰখাৰ বাবে বেলেগ একো প্ৰয়োজন নহয়। সেইটো হৈছে দুটা বস্তুৰে প্ৰয়োজন, আৰু সেইটো হৈছে প্ৰথমটো, আপুনি যেনে আছে তেনেকুৱাই থাকক। আপোনাৰ যি চৰিত্ৰ, আপোনাৰ আচল যি চৰিত্ৰ, সেই চৰিত্ৰটোৱে বাহিৰত ৰাখি দিয়ক। মানে আপুনি যেনেকুৱা আচলতে তেনেকুৱা, সেইটোৱে আপুনি বাহিৰতো প্ৰদৰ্শন কৰাওক, ঠিক আছে। লাগে মানুহে বেয়া পালেও ভাল পালেও। ইয়াৰ দ্বাৰা কি হ'ব আপোনাৰ, ইয়াতে এটা মাইনাছ পইণ্ট আছে। মাইনাছ পইণ্টটো কি, সেইটো হ'ল যে ইয়াতে আপোনাক মানুহে বেয়া পাবলৈ ধৰিব, কাৰণ আপুনি আপোনাৰ যিটো আচল চৰিত্ৰ, সত্য চৰিত্ৰ, সেই চৰিত্ৰটো ৰাখিবলৈ গৈ আছে, ঠিক আছে। তো সেইকাৰণে বেছিভাগ ক্ষেত্ৰত তেনেকুৱাই হয়। আপুনি চাব যে যেতিয়া আপুনি যেনেকুৱা আছে তেনেকুৱাই আপুনি দেখুৱাবলৈ যাব, বা যেনেকুৱা আছে তেনেকুৱা আপোনাৰ যি আচল চৰিত্ৰ বা আচলতে আপুনি যি হয় সেইটোৱে ৰাখিবলৈ যাব, তেতিয়া লাহে লাহে দেখিবলৈ পাব যে আপোনাক লাহে লাহে মানুহে আপোনাক বেয়া পাবলৈ ধৰিছে, ঠিক আছে। বেলেগ একো কৰাৰ প্ৰয়োজন নাই, যেনে আছে তেনেকুৱাই থাকক। ইয়াতে আপুনি আপোনাৰ জীৱনৰ প্ৰতিটো সিদ্ধান্ত ভালকৈ ল'ব পাৰিব আৰু আগলৈকে আগুৱাই যাব পাৰিব, আৰু চাব যে আপোনাৰ গাত এটা বেলেগ কনফিডেণ্ট আহিছে। কনফিডেণ্টভাৱে আপুনি যিকোনো ক্ষেত্ৰতে কথা ক'ব পাৰিব, আপোনাৰ মন্তব্য, আপোনাৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰিব, স্পষ্টভাৱে ৰাখিব পাৰিব, ঠিক আছে। নিজক কষ্টিউম কৰা বন্ধ কৰি দিয়ক। এটা কথা ক'ম যে এনেকুৱা বহুত ষ্টুডেণ্ট আছে যে এই কাপোৰযোৰ বা এই ড্ৰেছটো পিন্ধি ল'লোঁ, এইটোত ভাল লাগিছে নেকি মোক, সেইটো সলাই পেলাই আৰু বেলেগ এটা পিন্ধিছে, আৰু বেলেগ এটা সলাই পেলাই আৰু এটা পিন্ধিছে, এইটোত ভাল লাগি আছে নেকি। তো সেইবিলাক কৰা বন্ধ কৰি দিয়ক। যিটো প্ৰথমত উঠাইছে সেইটোৱে পিন্ধি লওক, আৰু যি কৰিব লগা আছে সোনকালে কৰি দিয়ক, ঠিক আছে।
চ' বন্ধুসকল আজিলৈকে ইমানেই আছিল মোৰ মেছেজটো। ধন্যবাদ।